সাংবাদিকসকলক আৰু এতিয়া চলি থকা সামাজিক মাধ্যমত এটা যোনটো ভাইৰেল হৈ থকা ভিডিঅ' এখন আমাৰ এতিয়া কাৰ্বি সমাজত লজ্জিত কৰিছে। তেখেত এজন বিধানসভা সমষ্টিৰ বিধায়ক হৈ তেওঁ শিক্ষিত সমাজক তেওঁ লজ্জিত কৰিছে। কাৰণ এতিয়া আমি দেখি পাই আহিছোঁ যে সেইটো ভিডিঅ'খনত আমাৰ ইয়াৰ এম এল এ যোনটো তেওঁ সেই কাণ্ডটো কৰিছে তাৰপিছতে মানে আমাৰ এতিয়া যোনটো পৰিৱৰ্তন ইয়াতে এইটো পৰিৱৰ্তনে তেওঁ দেখাবলৈ খুজিছে আমাৰ এটা সমাজত। সেইবাবে আমি আজি এই বিষয়তে আজি আমি সন্মানীয় জিলা উপায়ুক্তক আজি আমি স্মাৰক পত্ৰ ইয়াতে আমি আমাৰ সংগঠনৰ পৰা আমি ইয়াতে দিবলৈ আহিছোঁ। আৰু মই ক'বলৈ খোজোঁ যে এনেকুৱা বিধায়ক আমাৰ কাৰ্বি আংলঙত মই নালাগে বুলি মই ক'ম। কাৰণ তেখেত এজন বিধায়ক হয়, সমাজক তেওঁ ৰাইজক তেওঁ চাব লগা জগাত তেখেতে কি কৰিছে, একটা অশ্লীল ভিডিঅ'খন তেওঁ ভাইৰেল কৰি আমাৰ সমাজত তেওঁ কি পৰিৱৰ্তন দেখাব খুজিছে বা তেখেতৰ যে পৰিৱৰ্তন সেইটো তেওঁ যে কৈ আছিল যে পৰিৱৰ্তন হয় যে আৰ্টিকেল 2200 তেওঁ কৈছিল বা পিঁয়াজৰ দাম যে তেওঁ কমাব লাগিছে, এইটোৱে তেওঁ পৰিৱৰ্তন না তেওঁ সেই অশ্লীল ভিডিঅ'খন তেওঁ ইয়াতে সমাজত তেওঁ ৰাইজত ইয়াতে লৈ আনি তেওঁ যে এইটো পৰিৱৰ্তন দেখা গৈছে বা এতিয়া উঠি অহা ল'ৰা ছোৱালী বোলে এইটোৰ ওপৰত কিহৰ এটা যে বেয়া প্ৰভাৱ পৰিব এইটোৰ কথাত তেওঁ এজন বিধায়ক হৈ তেওঁ ভাবিছেনে? সেইবাবে আজি আমাৰ সংগঠনৰ পৰা আমি ইয়াতে আহিছোঁ। আহি পেলাই আমি ইয়াতে এটা স্মাৰক পত্ৰখন আমি ইয়াত সন্মানীয় জিলা উপায়ুক্ত মহোদয়ক আমি তেখেতক দিছোঁ। আৰু লগতে ইয়াতে যোন জড়িত হৈ আছে সেই কৰ্মকাণ্ডত তেখেতসকলক তদন্ত কৰিব লাগে। আৰু লগতে মই ক'বলৈ খোজোঁ সেই মিৰ্দাৰিন তেৰণ পি ছোৱালীজনীক মই ক'বলৈ খোজোঁ, তেখেত এজন নাৰী হৈ নাৰীৰ সমাজক তেওঁ লজ্জিত কৰিছে আৰু নাৰীৰ সমাজক তেওঁ অপমান কৰিছে। সেইবাবে মই মিৰ্দাৰিন তেৰণ পি ছোৱালীজনীয়ে আজিৰ সমাজত থকাৰ বাবে তেখেতৰ এটা লজ্জিত ছোৱালী থকাৰ বাবে আজি আমাৰ সমাজত আমাৰ এটা কাৰ্বি সমাজ বা আমাৰ নাৰীবোৰ সুৰক্ষিত হোৱা নাই বুলি মই ক'ম। সেইবাবে মই ক'বলৈ খোজোঁ যে আমাৰ ইয়াতে আছে প্ৰথাগত আইনৰ ধাৰা তেওঁলোকক বিচাৰ কৰিব লাগে। কাৰণ আৰু পুনৰবাৰ যাতে আমাৰ কাৰ্বি আংলঙত এনেকুৱা ঘৃণনীয় এনেকুৱা লজ্জিত আমাৰ এটা কৰ্মকাণ্ড যাতে এনেকুৱা নহয়। যিহেতু আপোনালোকে এটা নতুনকৈ সংগঠন আগত বেলেগ এটা আছিল, বৰ্তমান এতিয়া আমাৰ যোনটো সংগঠন যোনটো পুনৰ সংগঠনটো আমাৰ উইমেন KSA আছিলে, কিন্তু সেইটো সংগঠনটো আমাৰ কিয় ডিজলভ কৰা হ'ল এইটো সকলোৱে দেখি পাইছে যে সেইবাবে আমি সেইটো সংগঠনটো ডিজলভ কৰি আমি ইয়াতে পুনৰবাৰ ইয়াতে আমি কাৰ্বি আংলং ডেম'ক্ৰেটিক উইমেন এছ'চিয়েশ্যনছ বা কাৰ্বি আংলং গণতান্ত্ৰিক মহিলা সংস্থা বুলি আমি এটা নাম ৰাখিছোঁ। আৰু আমাৰ ইয়াতে বিশেষকৈ ইয়াতে আমাৰ সন্মানীয় জিলা উপায়ুক্ত মহোদয়ক আমি ইয়াতে স্মাৰক পত্ৰখন ব্যৱহাৰটো হ'ল যে এনেকুৱা বিধায়ক যদি থাকে ক'লে আমাৰ ইয়াতে ক'ত পৰিৱৰ্তন থাকিব বা এতিয়া উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব মই ক'বলৈ খোজোঁ। কাৰণ বিধায়ক হ'ল যে ৰাইজ আৰু সমাজৰ বাবে তেওঁ পৰিৱৰ্তন লৈ আনা বা এটা ভাল এটা পৰিৱেশ তেওঁ দিব লগা ঠাইত তেওঁ যদি এনেকুৱা অশ্লীলতা ভিডিঅ' যদি তেওঁ লৈ আনিছে ক'লে এতিয়া উঠি অহা ল'ৰা ছোৱালীৰ ওপৰত ইয়াতে কি প্ৰভাৱ পেলাব। সেইবাবে আমি ইয়াতে আমাৰ কাৰ্বি আংলং ডেম'ক্ৰেটিক উইমেন এছ'চিয়েশ্যন পৰা আমি ইয়াতে আহি পেলাই আমি স্মাৰক পত্ৰখন আজি আমি দিবলৈ আহিছোঁ। যিহেতু দিনক দিনে এখনৰ পাছত এখন মুখা খোলা গৈছে, আজি এজনক অলৰেডি মই ক'বলৈ খোজোঁ যে তেওঁলোকে জড়িত হৈ আছে বুলি কৈছে। সেইবাবে মই আইন প্ৰশাসনকো মই ক'বলৈ খোজোঁ যে এইটোৰ ক্ষেত্ৰতে ভালদৰে তদন্ত কৰিব লাগে, যাতে বাৰে আমাৰ ইয়াত নাৰী সমাজত যে এটা ঘৃণনীয় এটা লজ্জিত এনেকুৱা কাণ্ড যাতে আমাৰ বাৰে ইয়াতে হ'ব নালাগে বুলি মই ক'বলৈ খুজিছোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আমাৰ ইয়াত MLA বিৰাজসিং ইংলেং তেখেতক সেই MLA পদবীৰ পৰা তেওঁক নমাব লাগে। কাৰণ তেওঁ নমোৱাতে আমি ইয়াতে প্ৰতিবাদটো আমি কৰি থাকিম। কাৰণ আমাক এনেকুৱা বিধায়ক আমাৰ ইয়াতে কাৰ্বি আংলঙত এনেকুৱা বিধায়ক আমাৰ নালাগে, য'ত তেওঁ পৰিৱৰ্তন কৰা ঠাইত তেওঁ সমাজক ৰাইজক তেওঁ চাব লগা ঠাইত তেখেতে এটা অশ্লীলতা এটা বেয়া এটা কৰ্মকাণ্ড কৰা এইটো আমি মানি নলওঁ। আৰু এইটো বিষয় যে এতিয়া উঠি অহা ল'ৰা ছোৱালী বোলে তেখেতৰ এই প্ৰভাৱত কি শিকিব এইটো মই ক'বলৈ খুজিছোঁ মই।